Good morning people from Siliguri আৰু আমি আছো বৰ্তমান শিলিগুৰিত গম পাইছে কালি ৰাতি আহি পালো তাৰপিছত ভিডিঅ' সেদি এডিট কৰি মানে শুই গ'লো আৰু তাৰপিছত এতিয়া আমি উঠলো জাষ্ট এতিয়া যোৱা কথা আছে আমাৰ সেইলৈকে আজি গেংটক ছিকিমলৈকে যোৱা কথা আছে কিন্তু এতিয়া কি হয় মানে ৰাতিপুৱাৰ পৰা বহুত বৰষুণ আমাৰ বহুত সোনকালে যোৱা কথা আছিল কিন্তু বৰষুণৰ কাৰণে লেট হৈ আছে আৰু এতিয়া বৰষুণটো নেৰাই হৈছে এতিয়া তথাপিতো চেষ্টা কৰিম আৰু বৰষুণতে যাব লাগিব যদি উপায় মানে আৰু চাওঁ এক ঘণ্টামান চাওঁ যদি বৰষুণটো নকমে আৰু সেইতে ওলাই যাম তো এতিয়া সোনকালে ৰেডি চেডি হৈ লওক তাৰপিছত লগ পাই আছোঁ তো আমি যাবৰ কাৰণে ৰেডি হৈ আছোঁ আৰু চবে এনেকৈ মানে লাগেজবিলাক বান্ধি আছোঁ বাহিৰত বান্ধৰ মানে বাহিৰত বৰষুণ হৈ আছে তো ইয়াতে এনেকৈ বান্ধি আছোঁ আৰু বান্ধি লৈ সোনকালে ওলাই আছোঁ লগ পাই আছোঁ ৰাস্তাত লগ পাম ইখনে আছিল আমি থকা লজখন আৰু এতিয়া আমি ওলাই যাবৰ কাৰণে ৰেডি পূৰা আৰু মানে বতৰ বহুত বেয়া আৰু মানে কি হৈছে বহুত ভাল চিন মিছ কৰি আহিছোঁ বহুত এডভেঞ্চাৰ টাইপ হৈছে মানে ৰাস্তা বহুত বেয়া বহুত বেছি বেয়া আৰু লেণ্ডশ্লাইড হৈ আছে এই ইয়াতে দেখাই পাব ইয়াতেও লেণ্ডশ্লাইড হৈছিল ৰাস্তা ক্লিয়াৰ কৰিছে আৰু আগত অলৰেডি মানে হৈ আছে পাথৰ চাথৰ পৰি আছে চ' এইখিনি ক্ৰছ কৰি আহিছোঁ কিন্তু বৰষুণৰ কাৰণে ভিডিঅ'টো ভাল নহ'ল বাৰু কিন্তু মানে বৰষুণৰ কাৰণে একো কৰিব পৰা নাই আৰু ভিডিঅ' কৰিব পৰা নাই যদি আমি ঘূৰি আহোঁতে যদি বৰষুণ নাথাকে তেতিয়াহ'লে কৰবাত ট্ৰাই কৰিম আৰু এটা এইখিনি জেগাত এটা ভিউ দেখাইছোঁ চাই ল'ব লেণ্ডশ্লাইড হৈছে ব্লক হৈছে বেলেগ এটা ৰাস্তাই দি আহিছোঁ বহুত ডেঞ্জাৰাছ বহুত ৰিক্সি ৰাস্তা মানে এনেকা পূৰা কাৰ্ভ এনেকা কিবা বিৰাট ঠাণ্ডা লাগছে বহুত ওপৰত আছোঁ আৰু জিকাটো আৰু জিকাই কমে গৈছে মানে বিৰাট ঠাণ্ডা পাহাৰৰ মাজে ওপৰেদি আহে মানে উঠাখিনি যে তো আমাৰ ভাইয়ে আমাক গাইড কৰি দিলে অলপ তো असमीज वो जो बोला था वो बोल दीजिए भाई को अच्छा सब्सक्राइब कर देना वो भाई को चैनल को और बढ़िया सा लाइक दे देना सब नहीं वो वाला बोल दीजिए ना वो पहले हमका फेमस जहाँ भी जा वो यूज होता ही है अभी मतलब हम लोग মানে আমি মোৰ হিন্দী আহি গ'ল মানে আমি যেতিয়া মানে মেইন হাইৱেদি আহিছিলোঁ ভাইজনক লগ পাইছিলোঁ আমাক ভালকৈ গাইড কৰি দিলে মানে কেনেকৈ কি হ'ব আৰু ভাইজনে মানে কি তেতিয়া লগতে কৈছে মানে এই ৱৰ্ডটো ক'লে আৰু কৈ লৈ মেলে এই আসামকৈ ফেমাছ তো আমি আছোঁ বৰ্তমান দাৰ্জিলিং তিনচুলীয়াত আৰু ইয়াতে আমি অলপমান কিবা কিবি খাই ল'লোঁ এনাৰ্জিও আমি যিমান ওপৰত আহিছোঁ যাবা ৰেডি थैंक यू भैया आप कहाँ से हो कहाँ से ইয়াতে লেণ্ডশ্লাইড হৈছে এইটোৰ কাৰণে আৰু আগতো হৈছে আগত পূৰা ৰাস্তা ব্লক হৈ গৈছে সেইকাৰণে আমি দাৰ্জিলিং হৈ বহুত ঘূৰি আহিব লগা হৈছে আৰু বহুত ৰাস্তা বেয়া আছিল মানে ফুল অন এডভেঞ্চাৰ কিন্তু ভয় বহুত আছিল লেণ্ডশ্লাইডৰ কাৰণে বহুত বেছি ট্ৰেফিক মানে চবফালে গাড়ী চব মানে হেঁচি ধৰি আছে আৰু বেক চাইডতো বহুত লাইন আমি বাইকৰ কাৰণে আমি মাজে ওলাই আহিলোঁ কিন্তু বহুত বেছি ট্ৰেফিক বহুত বেছি জাম আছে আৰু আগত কিমান আছে নাজানো
না নজাৰাটো কেনে এটা নজাৰা মানে ওপৰত মেঘ আৰু পানীৰ ওপৰতো ধোঁৱা ওলাই আছে তাৰমানে কিবা বেলেগ এটা লাগছে অসম ক'ত আছোঁ কি আছোঁ একো নাজানো আগত কিবা আছে না নাই নাজানো যাৱাখানো হৈছে এটা প্ৰব্লেম ৰেডিয়েটৰৰ ফেনখন নুঘূৰা হৈছে অভাৰ হিট হৈ আছে গাড়ীখন মানে এতিয়া কি কৰোঁ ভাবি পোৱা নাই এতিয়া ঠাণ্ডা হওক লগি ৰখছোঁ ৰখি কেনে আগক লগি যাম আগত যাই যদি ক'ৰবাত মেকানিক চেকানিক পাওঁ ঠিক কৰি ল'ব লাগিব আৰু এতিয়া কি হৈছে আকৌ ধৰিবই পৰা নাই মানে ৰখি আছোঁ আৰু চব জিকছে সেইকাৰণে চব খুলি থৈ দিছোঁ মেলি থৈ দিছোঁ আৰু নহ'লে একদম খুজতি হৈছে আৰু গা চা এনফিল্ড জিন্দাবাদ এনফিল্ডৰ একো নাই সেইকাৰণে বেছি ৰেডিয়েটৰ নালাগে এয়ে ভাল আমাৰ এয়াৰ কুলাৰে ভাল এনফিল্ড জিন্দাবাদ গাইজ ক'ৰ পৰা আহিলোঁ জানে না এই যে একদম টপত যে দেখি আছে ইয়াৰে পৰা আহিছোঁ পূৰা ইয়াৰে পৰা তাতে ঘৰ আছে কেমেৰাত নাহে বাৰু এই সেনেকৈ আমি ঘূৰি আহিছোঁ কিমান ওপৰত আছিলোঁ আৰু এই মেঘৰ মাজত আছিলোঁ টোটেলি তাতে কেনে বৰষুণ মানে আৰু বৰষুণ নহ'লেও এনে গাত পানী পৰি থাকে মানে আপুনি দেখাত বৰষুণ নাই কিন্তু মানে কি এনে ভিজি থাকে আমি আহি পাইছোঁ ৰংপু এতিয়া আৰু ৰংপুত ইয়াতে পাঁচ চাৰ্জ বনাই কিনে ভিতৰত যাব পাৰি আৰু আপোনাক ৰংপুখন দেখাই দিছোঁ মানে জাষ্ট এণ্ট্ৰি গেটত কেনেকুৱা এটা ধুনীয়া মানে নজাৰা আছে আপোনালোকে চাই লওক আহি পালোঁ জাষ্ট মই এণ্টাৰ কৰিলোঁ একো খোৱা হোৱা নাই ৰাতিপুৱাৰ পৰা বহুত মানে গম পাইছে আৰু কেনেকুৱা অৱস্থা আজি ইয়াতে হোটেল এখনত সোমাইছোঁ এতিয়া অলপমান কিবা খাই লৈ আৰু একচুৱেলি হোটেল নহয় এই পাৰ্চনেল ঘৰ হয় মানে আমাৰ ত্ৰিদিতডাল আছে ত্ৰিদিতডাল লগৰে বন্ধু এজনৰ ঘৰ হয় একেলগে পঢ়া আছিল তো ইহঁতে ইনভাইট কৰিছে আৰু আমাক ইয়াতে আৰু যিটো ৱেলকাম জনাইছে ন মানে আল্টিমেট আছে মই সেইখিনি লেণ্ডশ্লাইড যে হৈছে ফেচবুকত দেখিল তাৰে কাৰণে মানে কি চিন্তা কৰি আছিল আৰু এইবিলাক ক'লে ভাল লাগিল আৰু এটা এনেকুৱা মানে এইটো বুজা গ'ল যে মানে ছিকিমৰ মানুহৰ মানে কি বিহেভিয়াৰে হওক বা মানে সেইটো বহুত ভাল আৰু নেচাৰটো বহুত ভাল লাগিছে পানী চানী লৈ আহিছে আমাৰ কাৰণে আৰু পানী লৈ ল'লোঁ আৰু মই কালিৰ পৰাই চবৰে নাম কৈ আছোঁ কিন্তু কাকো মই চিনাকি কৰি দিয়া নাই চ' মই এটা এটাকৈ চিনাকি কৰি দিছোঁ চবকে ত' ইয়াতে আছে আমাৰ নয়ন
তাৰপাছত ইয়াতে ঋতুপৰ্ণ বাবলা বাবলা তাৰপাছত এইটো আমাৰ বিভাস দা এইটো বিভাস দা আৰু এইটো আমাৰ ৰূপজ্যোতি আৰু গোটেইকেইটাক চিনি কৰিলে কিন্তু ত্ৰিদীপ দাক দিব পৰা নাই ত্ৰিদীপ দা ভিতৰত আছে মানে কথা পাতি আছে কিবা আংকুল আণ্টিহঁতৰ লগত মই পিছত মানে ত্ৰিদীপ দাকো চিনাকি কৰি দি আছোঁ আৰু ত্ৰিদীপ দা আহিল কথা চথা পাতি আৰু এইটো হ'ল আমাৰ ত্ৰিদীপ দা আৰু এখেতে গোটেইখিনি লিড কৰি আছে আৰু এখেত থকাৰ কাৰণে আমাৰ বহুত সঁচাকৈ বহুত হেল্প হৈছে আজি যেনেকৈ কোনোবাৰ ঘৰত আহিব বস্তু তাকো ছিকিমত চেলিউট আৰু এইটো তাৰমানে ঘৰুৱা বুফে ছিষ্টেম হৈ আছে আমাৰ ইয়াতে और आंटी ये कुछ स्वीट्स लेके आया और हमको देने के लिए आंटी खाना बहुत टेस्टी था बहुत टेस्टी बहुत ইয়াৰে হয় কালচাৰেল ফুড এইটো দোকানী কিবা এনেকুৱা আৰু দোকানী চামথিং লাইক দেট আমাক আন্টিয়ে দিছে খাই বহুত টেষ্টি হয় বহুত আমাৰ পায়সৰ নিচিনা অলপমান কিন্তু টেষ্টটো অলপমান বেলেগ ভাল লাগিছে খাই আৰু খানা আল্টিমেট আছিল হোটেলত এনেকৈ খাব নাপাওঁ একদম ঘৰৰ ফিলিংটো পাইছোঁ আৰু মছলা চছলা বেছি নাই বঢ়িয়া খানা অলপ ৰেষ্ট কৰিলোঁ আৰু এতিয়া যাব ওলাইছোঁ আমি আৰু তো যোৱাৰ আগে আগে গোটেইকেইটাকে মাতি লওঁ ইয়াতে আণ্টি আছে আৰু দাদাজন আছে ত্ৰিদীপ দাৰ লগত পঢ়া দাদাজনো আছে आपका नाम प्रताप शर्मा बहुत बहुत थैंक यू भैया वेलकम और वो असम में आए कभी जी आने से बोले त्रिदीप दा नहीं इसको फोन करूंगा ना हाँ हम मिल जाएंगे आंटी कभी असम में आइए और वो खाना खिलाने के लिए बहुत 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 थैंक यू आंटी তো আৰু আমি এনেকৈ বাই বাই কৈ কেনে ওলাই আহিলোঁ তাৰ পৰা অলৰেডি এটা ভিউ চাওঁ আহি আছোঁ আৰু আছে কিজানি মোটামুটি 11 কিলোমিটাৰমান আছে ঠাণ্ডা পৰা পূৰা ষ্টাৰ্ট হৈছে পূৰা ঠাণ্ডা লাগছে আৰু ঠাণ্ডা ষ্টাৰ্ট হৈছে আৰু কুঁৱলীত ধৰি মই ভিডিঅ'টো বনাইছোঁ কিন্তু কুঁৱলীত ধৰি একো দেখা নাপায় পূৰা বগা হৈ আছে মানে ৰাস্তাটোত চব ব্লাৰ হৈ থাকে মানে ফ'কাছ কৰিব নোৱাৰে মানে পূৰা কুঁৱলী চবফালে ঠাণ্ডা লাগছে আৰু হাত চাত পূৰা ঠাণ্ডা হৈছে আপোনালোকে ফিল কৰিব পৰা নাই কিন্তু মোৰ হাত চাত পূৰা ঠাণ্ডা হৈছে এই ৰাতি মেগীৰ সন্ধানত আমি ওলাই আহিছোঁ বাবলা আছে বাবলা ইফালে চাই দিয়া একবাৰ মেগীৰ সন্ধান আমাৰ চলিছে মেগীৰ সন্ধান ভাত নাখাওঁ আমাক আজি মেগী লাগে পাহাৰৰ মেগী 9টা বাজিছে আৰু মানে কি বহুত বিশ্ৰী পালোঁ এখন ফাষ্টফুড আৰু ইয়াতে খাম কিবা ইয়াতে ট্ৰেডিশ্যনেল থুপ্পা আলু থুপ্পা কিবা এনে সেইটো খাম আৰু ম'ম' চম' নাই কিবা কিবি খাওঁ আৰু এইটো স্পেচিয়েল খানা খাই আছোঁ স্পেচিয়েল এই হ'ল থুপ্পা চাব থুপ্পা ম'ম'টো খাই আছোঁ तो देखिल हमें पूरा खाई से लोग पूरा पेट पुष्टि हो गया और कैसा लगा? बहुत अच्छा था आपको मतलब असमीज लोग कैसे लगते हैं आते हैं अच्छा लगता है आता है बहुत है इधर आते हैं आप भी कभी आसाम आइए आसाम आने से हमको एक बार बोले भैया। हम पूरा घुमा देंगे आसाम के लोग बार्गेनिंग करते हैं ना हाँ बहुत मार्केटिंग करते हैं আহি কেনে হোটেলৰ পৰা মানে কি আহি বহুত টায়াৰ লাগিল তো সোনকালে গা চা ধুই ল'লোঁ গা চা ধুই ওলাই আহিলোঁ ৰাতিও হৈছে না তো সেইকাৰণে মানে কি ওলাই আহিলোঁ আৰু তো মানে ভিডিঅ'টো বনোৱা নহ'ল আৰু তো ওলাই আহিলোঁ যে দোকান চোকান বন্ধ নহয় আহি পালোঁ ৰুম আৰু এতিয়া ভিডিঅ'টো অলপমান এডিট চেডিট কৰি এতিয়া বাগান দিওঁ আৰু তো বেছি আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ তো ইমানতে শেষ কৰিলোঁ ভিডিঅ'টো
যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব লগতে তলত থকা ঘণ্টিটো বজাই দিব যাতে মই নতুন ভিডিঅ' আপলোড কৰিলে পাই থাকে আৰু কালি যাই আছোঁ মানে গেংটকখন ঘূৰিম আৰু তাৰপিছত নৰ্থ ছিকিম আৰু নাথুলা পাছ গৈ আছোঁ তো গোটেইখিনি আপোনালোকে চাবৰ কাৰণে চেনেলটো প্লিজ য'তে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'কেইটা চাব মানে আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ আৰু বহুতখিনি এই বৰষুণ ইমান মানে সঁচা কথা কওঁ মই আজি গোটেই দিন তিতি ভিজি ভিডিঅ' কৰিছোঁ বা মোবাইলটোতো অৱস্থা নোহোৱা হৈ গৈছে মানে গোটেই ফক হৈ গৈছে বেক চাইডো কেমেৰাও আৰু ভৰি মানে জোতা পূৰা ৰাতিপুৱা 9টা বজাত ওলছোঁ 9টা বজাৰ পৰা আহি পাইছোঁ মোটামুটি 8:30 বজাত এই 8:30 বজালৈকে পূৰা গোটেই দিন মানে ভৰি জিকা জোতাত পানী তো ভাবি চাবচোন কিমান কষ্ট কৰি আছোঁ তো প্লিজ এটা লাইক কৰি দিব আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে আৰু যদি মানে চাই আছে ভিডিঅ'বিলাক মোৰ আৰু যদি ভাল লাগে তেতিয়াহ'লে লগৰখিনিক প্লিজ শ্বেয়াৰ কৰি দিব আৰু চাবা আনটিল দ্য নেক্সট ভিডিঅ' টাটা বাই বাই তো আজিলৈ গুড নাইট